মই এলোভেৰাখিনি কাটি লৈছোঁ ধুনীয়াকৈ জেল ওলাই গৈছে দেখিছেনে এইখিনি মই এলোভেৰা ভিটামিন ই কেপচুল ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ইয়াতে চফেচখিনি কাটি লৈছোঁ মই ধুনীয়া মই এলোভেৰা চাবোন বনি গ'ল দেখিছেনে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ মই এলোভেৰা চাবোন আজি বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মইনো আজি এলোভেৰা চাবোন কেনেকৈ বনালোঁ আৰু মই আজি এলোভেৰা চাবোন অলপ বেলেগ ধৰণে বনাম আগতে মই আপোনালোকক এলোভেৰা চাবোন বনোৱা ভিডিঅ' এটা শ্বেয়াৰ কৰিছিলোঁ কিন্তু এইটো ভিডিঅ' সম্পূৰ্ণ বেলেগ হ'ব মই আজি এলোভেৰা চাবোনখিনি মই বেলেগ ধৰণে বনাইছোঁ ফলত তেতিয়াহ'লে দেৰি নকৰোঁ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াতে মই চাবোন বনাবৰ কাৰণে এলোভেৰাখিনি মই বাকলিখিনি গুচাই ল'ম দেখিছে মই জেলখিনি উলিয়াই ল'ম মই ধুনীয়াকৈ এলোভেৰাখিনি ধুই লৈছিলোঁ ধুই লৈ মেলি অকণমান শুকাব দিলোঁ এতিয়া মই এনেকৈ বাহিৰখিনি কাটি মেলি ধুনীয়াকৈ জেলটো উলিয়াই ল'ম জেলখিনি উলিয়াই লৈছোঁ দেখিছে এইখিনি জেল দেখিছে ইমান ধুনীয়াকৈ জেলখিনি ওলাই লৈছোঁ দেখিছে আৰু বাকীখিনি মই এনেকৈ জেলখিনি উলিয়াই লওঁ এনেকৈ উলিয়াই লওঁ মই এনেকৈ মই জেলখিনি উলিয়াই লৈছোঁ দেখিছোঁ কিমান ধুনীয়া হৈছে জেলখিনি মই এনেকৈ উলিয়াই ল'ম ইয়াতে মই এলোভেৰা জেলখিনি উলিয়াই ল'লোঁ দেখিছে সেইখিনি মই ধুনীয়াকৈ ফেটি ল'ম মিক্সিত এতিয়া মই ফেটি লোৱা এলোভেৰাখিনি এটা বাতি তেনেকৈ উলিয়াই লৈছোঁ দেখিছে এতিয়া মই আকৌ সানি মৌজোল অকণমান ইয়াতে দিম কিন্তু কিনাটো নিদিয়ে ইয়াতে মই পিয়ৰ মৌজোল অকণমান বটলত ভৰাই থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিম আৰু গোল নেমু এডোখৰ দি দিম ৰসখিনি ইয়াতে ভিটামিন ই কেপচুল দুটামান দিম এলোভেৰা এইখিনি জেলটো উলিয়াই লোৱাৰ পিছত ইয়াতে বেচন 1 চামুচমান দিছোঁ দেখিছে 1 চামুচমান দিয়াৰ পিছত ইয়াতে পিয়ৰ মৌজোল দিছোঁ দেখিছে 1 চামুচমান হয় আৰু 1 চামুচমান দি দিম ইয়াতে মৌজোল 2 চামুচ হৈ গ'ল দেখিছে এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম যাতে বেচনখিনি গোটা গোটা হৈ নাথাকে বেচনখিনি মন কৰিব এতিয়া মই ধুনীয়াকৈ এইখিনি বেচনখিনি ধুনীয়াকৈ মই ফেটি ল'লোঁ দেখিছে ইয়াতে মই গোল নেমু এডোখৰ লৈছোঁ সেইখিনি ৰসখিনি ইয়াতে মই দি দিছোঁ এতিয়া হৈ গ'ল এইখিনি মই ধুনীয়াকৈ ফেটি ল'ম ইয়াতে মই ভিটামিন ই কেপচুল দিছোঁ দেখিছে এটা দিয়া হৈ গ'ল আৰু এটা দি দিছোঁ ভিটামিন ই কেপচুল দিয়াৰ পাছত মই ধুনীয়াকৈ আকৌ মিক্স কৰি ল'ম ভিটামিন ই কেপচুল দিয়াৰ পাছত মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ দেখিছোঁ এতিয়া মোৰ বেচনখিনি ধুনীয়াকৈ গলি গ'ল আৰু গোল নেমুখিনি ধুনীয়াকৈ হৈ গ'ল আৰু ইয়াতে ভিটামিন ই কেপচুল দিয়া আছে সেইখিনি ধুনীয়াকৈ গলি গ'ল এতিয়া মই চব পিচখিনি কাটি ল'ম সেইখিনি মিশ্ৰণটো হৈ গ'ল এতিয়া মই চফেচখিনি কাটি ল'ম যিহেতু মই গ্ৰীণ চফেচে ইউজ কৰিছোঁ দেখিছে ইয়াত কালাৰ দিব নালাগে আৰু মোৰ 500 গ্ৰাম আছিলে আগতে মই এডোখৰ বনাই ল'লোঁ নিজৰ ঘৰৰ কাৰণে চফেচখিনি মই এনেকৈ কাটি লৈছোঁ আপোনালোকে এনেকৈ কাটি ল'ব
মই এডোখৰমান ৰাখি থ'ম। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। যিমান সৰুকৈ কাটি সিমান সোনকালে গলি যাব। মই এনেকৈ চব পিচখিনি কাটি লৈছোঁ। ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ চপেচখিনি কাটি ল'লোঁ, দেখিছেনে? চপেচ আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিলে পাই যায়। কেনেকুৱা কালাৰ লাগে আপোনালোকে তেনেকুৱা কালাৰ পাই যাব। মই গ্ৰীণ কালাৰৰ চপেচ অৰ্ডাৰ কৰিছিলোঁ। এল'ভেৰা চাবোন বনালে মই গ্ৰীণ কালাৰ, কোনো তাত কালাৰ দিব নালাগে আৰু গ্ৰীণ কালাৰ চপেচ অৰ্ডাৰ কৰিলে, সেইটো কাৰণে মই গ্ৰীণ কালাৰ চপেচ অৰ্ডাৰ কৰিলোঁ। চপেচখিনি এতিয়া মই শুকান চচ এটা লৈ লৈছোঁ। ইয়াতে মই ভাজিছোঁ, আপোনালোকে শুকান চচ এটাত লৈ ল'ব, নহ'লে আপোনালোকৰ পানী থাকিলে চাবোনটো ঢিলা হ'ব। মই এনেকৈ চপেচখিনি শুকান চচ এটাত লৈ মেলি ভৰাই লৈছোঁ। সেইখিনি মই ডাবল বইল মেথডত বইল কৰিম। এতিয়া হৈ গ'ল, এইখিনি মই ডাবল বইল মেথড বইল কৰিম। ইফালে মই পানী গৰম কৰি থৈছোঁ, দেখিছে? এটা চচত আপোনালোকে এনেকৈ ডাবল বইল মেথড বইল কৰিব। এতিয়া মই চচটোৰ ওপৰত এনেকৈ দি দিছোঁ। এনেকৈ আপোনালোকে দি দিব, এই পানীটো উতল আহিব আৰু লাহে লাহে মোৰ চপেচখিনি গলিবলৈ ষ্টাৰ্ট হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লাহে লাহে মোৰ চপেচখিনি গলিবলৈ ষ্টাৰ্ট হৈছে, দেখিছেনে? এনেকৈ লাহে লাহে গলি যাব আৰু পানীখিনি ধুনীয়াকৈ উতল আহিছে, দেখিছে? চপেচখিনি ধুনীয়াকৈ গলি গৈছে। ধুনীয়াকৈ গলি গৈছে, দেখিছেনে? ইমান ধুনীয়া হৈছে, দেখিছেনে? গলি গৈছে আৰু চপেচখিনি ধুনীয়াকৈ চপেচখিনি গলি গৈছে, দেখিছেনে? ইয়াত কালাৰ এড নকৰিলেও হৈ যায়, দেখিছে কিমান ধুনীয়া হৈ গ'ল। মোৰ সম্পূৰ্ণ চপেচখিনি গলি গ'ল, দেখিছেনে? ধুনীয়াকৈ গলি গৈছে আৰু নাই আৰু বাকী গলিবলৈ। মই অকণমান লৰাই দিছোঁ। এইখিনি লৰাই দিয়াৰ পিছত মই আগৰ মিহলাই লোৱা মিশ্ৰণখিনি মই ইয়াতে ঢালি দিছোঁ, দেখিছে? এইখিনি ঢালি দিয়াৰ পিছত মই ধুনীয়াকৈ মিহলাই ল'ম। এইটো ধুনীয়াকৈ মই এনেকৈ মিহলাই লৈছোঁ, দেখিছে? এতিয়া মই গৰমে গৰমে চিলিকনত ঢালি দিম, হৈ যাব আৰু এইখিনি। মই এতিয়া এনেকৈ গৰমে গৰমে চিলিকনত ঢালি দিছোঁ। তেনেকৈ আপোনালোকে গৰমে গৰমে ঢালি দিব চিলিকনত, নহ'লে ঠাণ্ডা হ'লে আকৌ গোটা বান্ধিব। এতিয়া এইখিনি মই আপোনালোকক এঘণ্টামান পিছত দেখুৱাই আছোঁ। দেখিছে কিমান ধুনীয়া হৈ গ'ল। সম্পূৰ্ণ এঘণ্টা হৈ গ'ল, দেখিছেনে? মই এঘণ্টাৰ পিছত আপোনালোকক দেখুৱাই দিছোঁ। দেখিছে মোৰ চাবোনখিনি বহুত টান হৈ আছে। এতিয়া মই চাবোনখিনি উলিয়াই ল'ম আৰু ফেন উঠিছে নাই মই আপোনালোকক দেখুৱাম। মই চাবোনখিনি এতিয়া উলিয়াই লৈছোঁ, দেখিছে ইমান ধুনীয়া হৈছে আৰু বহুত টান হৈছে মোৰ চাবোনখিনি।
চাবোনখিনি আৰু বহুত টান হৈছে মই আজি এলোভেৰা চাবোনখিনি এনেকৈ আপোনালোকে ঘৰতে নিজৰ ঘৰতে থকা বস্তু এনেকৈ আপোনালোকে চাবোন বনাব পাৰি একো কেমিকেল নাই ইয়াত দেখিছে বহুত ধুনীয়া হৈছে আৰু মোৰ ফেন ওলাইছে নাই আপোনালোকক দেখুৱাম মই এইখিনি দেখিছে ফেন ওলাইছে নাই দেখুৱাম এইখিনি দেখিছে কিমান ধুনীয়াকৈ ফেন ওলাইছে মই পানী অকণমান লৈ লৈছোঁ তলতে মই টিউবৱেলতে আছোঁ দেখিছে ধুনীয়াকৈ ফেন ওলাইছে দেখিছেনে হৈ গ'ল ইমান ধুনীয়াকৈ ফেন ওলাইছে দেখিছেনে মই আজি এলোভেৰা চাবোনখিনি অলপ বেলেগ ধৰণে বনালোঁ দেখিছে কিমান ধুনীয়া হৈছে আমাৰ চাবোনখিনি ওচৰ চুবুৰীয়া ইউজ কৰিবলৈ বহুত ভাল ৰিজাল্ট পাইছে বুলি কৈছে আৰু এইখিনি মোৰ অৰ্ডাৰ কৰাই আছে দেখিছে চাবোন কেইপিচ মই দি দিবগৈ লাগিব আৰু বহুতেই ভাল পাইছে বুলি সকলোৱে কৈছে মোক এলোভেৰা আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে জানে সেইটো কাৰণে আজি মই এলোভেৰা চাবোনটো বনালোঁ আৰু মোৰ অৰ্ডাৰ কৰা মানুহকেইজনীয়ে এলোভেৰা চাবোনকে বনাই দিব কৈছিলে এলোভেৰা চাবোন বহুত ভাল ৰিজাল্ট পাইছে বুলি কৈছে মই আগতে এলোভেৰা চাবোন বনাইছিলোঁ কিন্তু এইবাৰ মই অলপ বেলেগ ধৰণে বনালোঁ আৰু এলোভেৰাৰ লগতে মই নেমু টেঙা দি আৰু লগতে মই ভিটামিন ই কেপচুল মই ইয়াতে দিছোঁ আৰু বহুতেই ভাল ভিটামিন ই কেপচুল আমাৰ স্কিনৰ কাৰণে সেইটো কাৰণে আজি মই ভিটামিন ই কেপচুল দিছোঁ আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আজি এলোভেৰা চাবোনটো অকণমান বেলেগ ধৰণে বনালোঁ এলোভেৰাৰ লগত আৰু মোৰ বেচন ইউজ কৰা আছে ইয়াতে আৰু বেচন বহুত ভাল স্কিনৰ কাৰণে আপোনালোকে জানে পংকজ পাঠকে কৈছিলে নহয় চাবোনেদি নহয় বেচনেদি গা ধুলে বহুত ভাল বুলি কৈছে নহয় সেইটো কাৰণে মই আজি বেচন অকণমান এড কৰিছিলোঁ আজি ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত আছে আপোনালোকে ফ'ল' কৰি ৰাখিব আজিলৈ মই ভিডিঅ' সিমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ